গুড মৰ্ণিং হেল্ল' গাইজ কেনে আছে বৰ্তমান মোৰ ভাল আৰু আশা কৰোঁ আপোনালোকৰ চাগে সকলোৰে ভাল আৰু মই বহুত দিনৰ পৰা আপোনালোকক কৈ আছোঁ যে মই কিবা এটা কৰিব গৈ আছোঁ চ' মোৰ ৰেডি হৈ গ'ল আৰু আপোনালোকে চাই থাকক তেতিয়াহে গোটেই স্কিপ টকাকৈ গোটেই ভিডিঅ'টো চাই থাকিব তেতিয়াহে গম পাব নহয় জানো তো ব'লক আপোনালোকে চাই থাকক আৰু যদি ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চ' মই দোকান এখন আমাৰ ঘৰৰ ওচৰৰ চাৰিআলিতে এখন দোকান তৈয়াৰ কৰিছোঁ আৰু ভাড়াতীয়া হিচাপে এইখন দোকানৰ কাম আৰম্ভ হৈ আছে আৰু মিস্ত্ৰী লাগি আছে আৰু দোকানবিলাকৰ কাম দিনে ৰাতি তেওঁলোকে কৰি আছে। অকণমান শ্ল' হৈছে, সোনকালে যিহেতু কৰিব লাগিছিলে তেওঁলোকে অকণমান গ্লাছৰ কাম কৰি আছে, যিহেতু আলমাৰি বনাব লাগে, ৱাল আলমাৰি ধৰক আৰু এটা ফ্ৰণ্টত যিটো থাকিব ক্লেম এইবিলাক লগাবলৈ আছে, বহুত কাম আছে বাকী এইবিলাক তেওঁলোকে লাগি আছে। এইবোৰ গ্লাছ পালেহি এইবোৰ কৰোঁতে মেলোঁতে আৰু ৰেডি হওঁতে কিমান দিন লাগে, তাৰপিছত দোকানখন আৰম্ভ কৰা হ'ব আৰু যিহেতু ভাবিছোঁ যেতিয়া কামটোতো আগবাঢ়িবই লাগিব, এয়া সকলো বনাই মেলি আছে, ৰেডি কৰিছে। এইবিলাক এইটো বহা জেগাতে থাকিব আৰু এইটো ৱাল আলমাৰি তৈয়াৰ কৰি আছে। বস্তুবিলাক টাইম লাগিছে, কামবোৰ যিহেতু মিহি আৰু টাইম লগাটোৱে ভাল, কাৰণে কামটো ভাল হ'ব লাগিব। ইমান খৰচ কৰি যদি কামটো বেয়া হয় কথাটো বেয়া হ'ব, কাৰণে এইবিলাক মিস্ত্ৰী লাগি আছে। দোকানখন ল'বলৈও লাগে, এইফালে মিস্ত্ৰী ৰেডি কৰি আছে, পূৰা জোৰদাৰ কামত লাগি আছে আৰু এইখন দোকানৰ প্ৰজ্ঞা ফেশ্বন ষ্ট'ৰ বুলি নাম দিছোঁ। ইয়াত সকলো ধৰণৰ বস্তু পোৱা যাব। তেনেকৈ এইটো ৰুম, এখন থাপনাখন ইয়াতে পাতি লৈছোঁ, যিটো দোকানত আৰম্ভ কৰিছোঁ। যেতিয়া ডেইলি ধৰক ধূপ ধূনাটো জ্বলাব দিবই লাগিব, সেইবাবে সেইখন তাতে স্থাপন কৰি আৰু এনেকৈ কৰি এইবিলাক লৈ চিষ্টেম হ'ব, নিজে চাই মেলি শ্বপিং কৰিব পাৰিব। ৰাস্তাটো তেনেই কাষতে হয়। বজাৰ কৰিবলৈ গৈছিলোঁ আৰু ভোক লাগিলে যিহেতু ভাত খাই ল'লোঁ আমি দুয়োটাই। বজাৰ টাউনতে এখন ভাল ৰেষ্টুৰেণ্ট আছে, তাতে খালোঁ আৰু খুব ধুনীয়া আইটেম, বইল গাহৰি, বইল ফ্ৰাই গাহৰি, গ্ৰেভি, এইবিলাক বজাৰ কৰি ঘৰলৈ আনিলোঁ, যিহেতু দোকানত থ'ব নোৱাৰোঁ, কাম কৰি আছে। আৰু এইবিলাক বজাৰ যোৰহাটতে কৰিছোঁ। এইবিলাক বস্তু ঘৰত আনি ৰেডি কৰি ৰাখিছোঁ আৰু ঘৰতে এইবিলাক থৈ দিছোঁ চিজিল কৰি মেলি, দোকান হ'লে যিহেতু নিম আৰু সেই ডাঙৰটো দিলে আগত আৰু সৰুকেইটা দিলে পিছত। সেই এতিয়া এনেই সজাই আছোঁ। বেগটো কি কৰিলে? আজি যিহেতু দোকান অপেনিং কৰিম, সেইবাবে ৰাতিপুৱাই গুৰুৱাখনত সেৱাভাগ জনাই চাকি এগছ জ্বলাই প্ৰাৰ্থনা কৰিলোঁ যাতে গোটেই বিজনেছটো শুভ হওক আৰু মংগল কামনাৰে গোটেই বিজনেছটো আৰম্ভ কৰি মেলি আজি চাকিগছ জ্বলাই দোকানলৈ যাওঁ। যিহেতু ভাগৱত গাম বুলি ভাবিছোঁ। ৰাতিপুৱা সোনকালে উঠি মেলি আৰু এয়া দোকানলৈ আহিলোঁ। দোকানৰ ৰেডি কৰিব লাগিব। আগদিনাখন নিশাই সজাই মেলি লৈছিলোঁ। এইবিলাক বেলুন চেলুন নামদালি লগাবলৈ আছে, সাৰি মুচি লওঁ বোলো। এই সাৰি মুচি চাফা কৰি লওঁ বুলিয়ে গোটেইখিনি সাৰি মুচি লওঁ, কাৰণ কেলৈ ভকত পাবহি অলপ পিছত, যিহেতু ভাগৱত আছে। ধুমা ধুম এইখিনি চাফা তাফা কৰি লৈ মেলি অলপ সজাই ল'লোঁ, কাৰণ কেলৈ সজাই লোৱাৰ পিছত আকৌ ভৰাই থ'ব লাগিব, কাৰণ মিস্ত্ৰী আহিব, মিস্ত্ৰীও কাম কৰিব। আৰু দিনটো যিহেতু নতুন দোকান খুলিম আৰু বহুতেতো নিমন্ত্ৰণো আছে, ধৰক আহিব চাহকণ খাবলৈ বুলি ময়ো মিঠাইটো কৰিবলৈ পায়সকণ ৰেডি কৰিছোঁ। বৰমা আৰু মায়ে ঘৰত পায়সটো বনাই আছে। পায়সটো বনাই ইয়ালৈ লৈ আহিব আৰু ইয়াৰ চাহৰ যোগানটো আমি ইয়াতে কৰিছোঁ, দোকানৰ বেক চাইডে চাহ দিয়া হ'ব আৰু পায়স তেনেকৈ বুনিয়াৰ সৈতে চাহ, আৰু বিশেষ তেনেকৈ একো নাই, কাৰণ সকলোৱে যেতিয়া বহুত মানুহ আহিব আৰু চাহটোৱে খাব, সেইবাবে চাহৰে যোগান কৰিছোঁ। এইফালে খুৰা পালেহি, খুৰা আহিয়ে গোটেইখিনি যোগাৰ কৰি মেলি লৈছে আৰু এইফালে ভকত সেৱা নগৈ লৈছে আৰু আমাৰ ভাগৱত হৈ গ'ল, চাহ দিয়া হৈ গ'ল সকলো ভকতকে, আৰু এই ভকতনীসকল আইসকল গোটেইসকলে চাহ তাহ খাই আজৰি হৈছে।
চাহ খাব লৈছে। সজালোঁ আকৌ এইবিলাক বস্তু সামৰি থ'ব লাগিব কাৰণ কিবা কাম কৰিব। এইজন ভকতে আমাৰ বিলনীয়া কৰিলে। হাতত যিহেতু জেগা নাই সকলো বাহিৰতে খাবলগীয়া হৈছে বোলে ৰ'দ দি আৰু এজন দাদা হয় আমাৰ ওচৰৰে। আৰু খুৰী নবৌ খুৰা দাদা সকলো আৰু এনেকৈ সজাইছোঁ দোকানখন। এইবোৰ ঠিক কৰিবলৈ আছে, আলমাৰিবিলাক ৰং কৰিব আছে। তথাপিতো দোকানখন লোৱাৰ পিছতো বন্ধ কৰিব নোৱাৰোঁ, সেইকাৰণে দোকানখন ৰেডি কৰি মেলি লৈছোঁ। আৰু এইখিনি চাওক, আৰু এনেকৈ কচমেটিকবিলাক সজাই লৈছোঁ। লাগতিয়াল মহিলাৰ বাবে ছোৱালীৰ বাবে যিখিনি লাগতিয়াল সেইখিনি আটাইখিনি ৰাখিছোঁ। আৰু এইখিনি এনেকৈ ধুনীয়াকৈ সজাই লৈছোঁ। এইখিনি জুৱেলাৰী, এইফালে কচমেটিক আছে আৰু এনেকৈ কৰি সজাই লৈছোঁ। আৰু সজাই মেলি এইফালে গ্লাছত এইখিনি, ৰাস্তাটো একেবাৰে কাষতে হয় আৰু এইবিলাকত অলপ কাম আছে। কাপোৰ অলপ উলিয়াব লাগিব। এই চাইডে জোতা চেণ্ডেল থাকিব, হেঙিং হ'ব চব। আৰু এইফালে এইখিনি খোলা নাই আৰু লাহেকৈ খুলিব লাগিব। এনেকৈ অকল অলপ কচমেটিক ৰেডি কৰি ৰাখিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। চ' মোৰ দোকান ৰেডি হৈ গ'ল আৰু কালি ষ্টাৰ্ট কৰিলোঁ। ভাগৱতে গাইতে গাই মেলি আমি দোকানখন ল'লোঁ। লৈ মেলি কালি অলপ মানে ৰাতিয়ে হ'ল আৰু দিনটো ভাগৰো লাগিলে গোটেই নিয়মখিনি কৰোঁতে মেলোঁতে। তো আজিৰ পৰা দোকানখিনি অলপ সজাই মেলি মানে ৰেডি কৰি ল'লোঁ। আৰু গোটেই ভিডিঅ'খিনি চাই আপোনালোকৰ যদি ভাল লাগিলে তেতিয়াহ'লে অলপ কমেণ্ট কৰিব আৰু ছাইডত ফ'ল' কৰি দিব। আৰু আশীৰ্বাদ কৰিব যাতে এই ব্যৱসায়টো আৰু ভাল হওক আৰু ডাঙৰ হৈ যাওক। আৰু ৰাইজে যি বিচাৰে তাকে যদি মই দিব পাৰোঁ, তাৰ সমানটো আৰু একো নাই। সেইকাৰণে কষ্ট কৰিছোঁ আৰু কষ্টৰ ফল মিঠা বুলি কয় সকলোৱে। সেইকাৰণে ব্যৱসায়টো আৰম্ভ কৰিছোঁ, ভাবিছোঁ ভাল হওক, কিবা এটা আশা লৈ কৰিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ দিব। তো আজিলৈ আহোঁ, বাই বাই।